হেল্ল' গাইজ, মই আজি আপোনালোকক আমাৰ অসম ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টত ওলোৱা পোষ্টকেইটাৰ বিষয়ে অকণমান জনাব বিচাৰিছোঁ। তাত নতুনকৈ ভেকেঞ্চি আহিছে। এডভাৰটাইজটো আপোনালোকক মই লিংকত দি দিম, আপোনালোকে লিংকটোত গৈ চাই ল'ব পাৰিব। আপোনালোকে চাই ল'ব। এইটো হৈছে এডভাৰটাইজমেণ্টটো। 8 পাছৰ পৰা গ্ৰেজুৱেশ্যনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ বাবেও ইয়াতে নতুন নতুন পোষ্ট আছে আৰু 8 পাছৰো আছে, 10 পাছৰো আছে, 12 পাছৰো আছে। আপোনালোকে অনুগ্ৰহ কৰি মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ এডভাৰটাইজটো ডাউনলোড কৰি ল'ব। ইয়াৰ ডেট আৰম্ভণি হ'ব এই মাহৰ অৰ্থাৎ জুলাই মাহৰ 20 তাৰিখৰ পৰা আৰু ইয়াৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 8 আগষ্ট 2020। আপোনালোকক মই কেনেদৰে অনলাইন এপ্লিকেশ্যনখন ফিল আপ কৰিব আৰু অনলাইন এপ্লিকেশ্যনৰ লিংক গোটেইখিনি আপোনালোকক মই ডেছক্ৰিপশ্যনত দিম। যেতিয়া ইয়াৰ অনলাইন এপ্লিকেশ্যনৰ লিংকটো অ'পেন হ'ব আৰু মই আপোনালোকক অফিচিয়েল ৱেবছাইটৰ যিটো নটিফিকেশ্যন আছে সেইটো মই আপোনালোকক লিংকত দিম। আপোনালোকে অনুগ্ৰহ কৰি গৈ কিনে চাব আৰু আপোনালোকে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকক আমি জবৰ লগতে এডুকেশ্যন লাইনৰো সকলো ধৰণৰ তথ্য আগবঢ়াই গৈ থাকিম। ধন্যবাদ।